মোৰ ঘৰখন কেতিয়া আৰম্ভ হৈছিল বুলি মই জানিলে আনন্দ নালাগিব জানো ঠিক তেনেকুৱা কথা দৰং দিৱস মানে মোৰ জন্মভূমি মোৰ জন্মভূমিৰ জন্ম দিৱস গতিকে সেইটো মোৰ কাৰণে কিমান আনন্দৰ কথা হ'ব পাৰে যদিও মোৰ শৈশৱটোহে কেৱল দৰঙত কটাইছোঁ বাকী সময় মই বাহিৰতে কটাইছিলোঁ বা ঘৰুৱা পৰিস্থিতিৰ এটা ব্যস্ত হৈ গতিকে আৰু বেছিখিনি সময় আনকি মোৰ কৰ্মজীৱনো আৰম্ভ হৈছে বাহিৰত ডিব্ৰুগড় গতিকে বহুতে মোক আনকি মানে উজনিৰ দত্ত বুলি ভাবে বহুতে কাৰণ মই ডিব্ৰুগড়তে ডাঙৰ দীঘল হৈছোঁ গতিকে মোৰ উজনিৰ দত্ত আৰু নামনি দত্তৰ মাজত পাৰ্থক্য আছে গতিকে মোক দৰঙৰ বুলি নাজানেই বহুতে ক'লেও মই আনকি কলেজতে প্ৰথম দিনাখন উপস্থিত আগতে প্ৰফেচাৰ যেতিয়া চিনাকি হৈছে তেতিয়া মোক সুধিছে ক'ৰ পৰা আহিছে চবকে সুধিছে ক'ৰ পৰা আহিছে মই যেতিয়া ক'লোঁ মঙলদৈ তেওঁ কৈছে মঙলদৈ মোৰ হয় দৰং বোলো অঁ দৰং আপুনি ইয়াত কেলৈ পঢ়িবলৈ আহিল বিল্ডিং দেখি আহিল নেকি কানৈ কলেজৰ বিল্ডিংটো বৰ সুন্দৰ আছিল এইবিলাক এনেকুৱা ধৰণৰ জীৱনত পাৰ হৈ আহিছোঁ আহিলেও কিন্তু মোৰ নিজৰ ঠাইখন মোৰ নিজৰ উপজা মাটিডোখৰ মই কেতিয়াও পাহৰিব নোৱাৰোঁ নাই মই অতি আপ্লুত হৈছোঁ আচলতে দৰং দিৱসত মই কৈছোঁ নহয় মোৰ পিতৃৰ জন্মদিনত মই কেনেকুৱা আনন্দ নাপাম জানো এই তেনেকুৱা কথা দৰং দিৱসৰ দিনটো তাৰমানে মোৰ পিতৃৰ জন্ম দিৱস